Hello everyone, মই আজি ভিডিওটো আবেলি পৰা স্টাৰ্ট কৰিছো। ইমান ভাল লাগিছে আবেলি আহি পেলাই এনেটো আবেলি না হয় ন নীৰ শুই থাকে নীৰৰ লগতে থাকো। আজি একদম গাছা ধুই পেলাই নীৰ শুই আছে আৰু এই দীপিকাক থৈ আহিছো। ইনি ভাল লাগে আহি পেলাই ওপৰত। সানসেট হৈ গল। কি ধুনিয়া লাগিছে। আসলতে মই ইয়াতে কি লাগিছে চাবলৈ আহিছিলো। মানে এনেটো দুপৰীয়া মানে ইমান ৰ'দত মোৰ আহাই নহয়। তো চাও কি আছে। কিন্তু পৰিবেশটো ভালকে আৰু বতাহ মাৰি থাকে যে আগতে নীৰ সৰু থাকোতে 4:30-5টা মানত উঠে আমি ধুনিয়াকে সানসেট চাবলৈ আহো ইমান ভাল লাগে এতিয়া নীৰ মানে 6টা মানলৈকে শুৱে সেইকাৰণে তো আসলতে ৰাতিয়ে হয় ন আহাই নহয় হেনাখনো এটা ভিডিও দেখাইছিলো ন ভেন্ডি যে ছিঙিছিলো সাম্বাৰ বনাইছিলো ভেন্ডি কিন্তু ধুনিয়া লাগিছে বাকি দেখুন এটো জিকা থাকে দে এটো ইমান সৰু হৈছে দেখিছে জিকাটো সৰু কলি মেলিছে সেগেটা জিকা হয় বলে ধৰিব পাৰিছেলে না জানো এইবোৰ দেখিছে জিকা কিন্তু ওপৰত লাগিছে কেনেকে সিঙিব পাৰিম বা এইবোৰ আৰু ইফালে একদম আকাশখন কলা হৈ আহিছে বৰষুণ দিব সকে আছে পুৰা দবাপিটা দিলেই হল বৰষুণ সৰখুন নিদিয়ে গুৱাহাটী আৰু নী শুই আছে যে আৰামছে ঘুৰিব পাৰিছে কাৰণে আমাৰ ফ্ৰন্টৰ ঘৰত চো তাতো বহুত ধুনিয়া খেতি কৰিছে ই আহিলে উঠিলে মই হাবিছত তুমি উঠিলা মই হাবিছত হা মই কৈছিলো সবকে নিয়ে শুই আছে মই ইয়াত ধুনিয়াকে ঘুৰি আছো কিন্তু নিয়ে উঠিলে বলা আমি ফুপু যাম বলা চাবি দিয়া পুতলা পুৰা গান বজাৰ লগে লগে ষ্টাৰ্ট ন ও মা ইয়াক চক হব স্টার্ট আকো চাব দে চাবি দিয়া পুতলাটো গান দিয়া লগে লগে স্টার্ট রাউন্ড এন্ড রাউন্ড এইকেইটা মই এমাজনৰ পৰা কিনিছিলো আইচক্ৰীম মই সদায় এমেনুকুৱা কিটা কিনিম বুলি ভাবো সদায় কিনা নহয় কিন্তু কিনিলো কিন্তু বনোৱাহে হোৱা নাই ভাবিছো আজি বনাই চাও আম আছে কিন্তু বেয়া নহয় বেছি ডাঙৰো নহয় বেছি সৰুৰো নহয় ঠিক আছে জুখৰ হয় সেইকাৰণে মই আমখিনি এনেকৈ মিক্সিত মাৰি ললো তাতে ক্ৰীম দিলো সিম্পলকে এনে জাস্ট ট্ৰাই কৰিব বনাইছো জাস্ট আলমণ্ড দিলো আৰু চকলেট দি দিলো আৰু ইয়াতে ভৰাই পেলাই চাও কেনেকুৱা হয় টেষ্টটো দিয়া তুমি আইসক্রিম খাবা আইসক্রিম সমা বনাইছো কি ধুন্দুদুনু আইসক্রিম পুরা রেডি হয়ে গল নীরে আইসক্রিম খাবো নীলবা আইসক্রিম খা লা খা খা দীপিকা বাক দি দিয়া দীপিকা বাই খাব দে আৰু এটো তোমাৰ কাৰণে ল
Thank you কোৱা Thank you আৰু তোমাৰ কাৰণে তিনটা আছে হা তিনটা খুলি সাম কেনেকুৱা হৈছে টেষ্টটো চাব লাগিব ন বাবা কি ধুনীয়া আইসক্রিম এইটো বাবা একেটাও নতুন হয় মই এমাজনত দিছিলো মই হতে কাপকেক বনাম বুলি ভাবি থাকো তাৰ পিছত গুটেকেটা একেলগে দিছিলো আইসক্রিমৰ হেকেটা আৰু একেটা চাও কেনেকুৱা হয় একেটা বনাই পেলাই ট্ৰাই কৰি